নমস্কাৰ উত্তম অনলাইন ইউটিউব চেনেলটোলৈ স্বাগতম। আজি আপোনালোকলৈ লৈ আহিছোঁ কেইটামান জানিবলগীয়া প্ৰশ্নোত্তৰ। হয়তো আপোনালোকে থাম্বনেইল দেখি জানিব পাৰিছে নিশ্চয়, গতিকে আহক ভিডিঅ'টোৰ মাজলৈ আগুৱাই যাওঁ। ৰন্ধন গেছ নিৰ্গত হ'লে দুৰ্গন্ধ ওলাই কিয়? শুনক, আচলতে ৰন্ধন গেছ বা এলপিজিৰ কোনো গোন্ধ নাই। ঘৰুৱা ব্যৱহাৰত যিহেতু এই গেছ প্ৰায় সকলোৱে ব্যৱহাৰ কৰে আৰু আগৰ পৰাই আমি চিলিণ্ডাৰৰ বহু বিপদজনক ঘটনা শুনি বা দেখি আহিছোঁ, সেয়ে এই গেছৰ ব্যৱহাৰত এনে বিপদজনক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি চিলিণ্ডাৰত ভৰাবলগীয়া এনে গেছত ইথাইল মাৰ্কাপ্টন নামৰ এবিধ দুৰ্গন্ধযুক্ত যৌগিক পদাৰ্থ মিলোৱা হয়, যাতে কিবা কাৰণত গেছ লিক হ'লে তৎক্ষণাৎ উমান পোৱা যায়। সেইবাবেই ৰন্ধন গেছ নিৰ্গত হ'লে আমি দুৰ্গন্ধ পাওঁ। জোনাকী পৰুৱাৰ পৰা কিয় পোহৰ ওলায়? জোনাকী পৰুৱাৰ পেটৰ শেষ অংশৰ তলৰ ফালে পোহৰ সৃষ্টি কৰিব পৰা কোষেৰে গঠিত এটা অংগ থাকে। এই কোষবোৰত লুচিফেৰিন নামৰ এবিধ পদাৰ্থ থাকে আৰু অক্সিজেন পাই থাকিলে এই পদাৰ্থ উজ্জ্বল হৈ উঠে। সেয়ে আমি জোনাকী পৰুৱাৰ পৰা পোহৰ দেখোঁ। কিন্তু এই পোহৰ এবাৰ অফ এবাৰ অন অৰ্থাৎ ধিমিক ধামাক দেখা যায়। ইয়াৰ কাৰণ হ'ল এই প্ৰক্ৰিয়াটো সিহঁতৰ স্নায়ুৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। সেইবাবে আমি জোনাকী পৰুৱাৰ পৰা পোহৰ ওলোৱা দেখোঁ আৰু ধিমিক ধামাক পোহৰ ওলোৱা দেখোঁ। আমাৰ ঘাম গোন্ধায় কিয়? ঘাম বুলি ক'লে ডাইৰেক্ট আমি ক'ব পাৰিম যে শৰীৰৰ পৰা বাহিৰ হৈ অহা এক প্ৰকাৰৰ পানীয়ে হৈছে ঘাম। কিন্তু ইয়াৰ গোন্ধ কিয়? শুনক, ঘামৰ কোনো নিজা গোন্ধ নাই। যদি নিজা গোন্ধ থাকিলেহেঁতেন তেতিয়া আমি ভাবিলোহেঁতেন যে ইমান লেতেৰা গোন্ধ আমাৰ দেহৰ ভিতৰত সোমাই আছে। কিন্তু এনে নহয়। ঘাম গোন্ধোৱাৰ মূল কাৰণটো হ'ল আমাৰ ছালত অসংখ্য বেক্টেৰিয়া থাকে। গৰমৰ দিনত ঘাম বাহিৰ হ'লে এই বেক্টেৰিয়াবোৰে ঘামৰ ওপৰত ক্ৰিয়া কৰি কিছুমান এচিড উৎপন্ন কৰে আৰু এই এচিডবোৰৰ গোন্ধৰ বাবেহে আমাৰ ঘামৰ গোন্ধ ওলায়। ভিডিঅ'টো কেনে পালে লাইক কমেণ্টৰ যোগেদি জনাব, শ্বেয়াৰ কৰিব আৰু পুনৰ নতুন ভিডিঅ' বনাবলৈ উৎসাহিত কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।